নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত, যিটোৰ ওপৰত বহু সংখ্যক লোকৰ এটা ৰিকুৱেষ্ট আহি আছিল যে তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ। তেন্তে বলক সেই টপিকটোৰ ওপৰত আমি আলোচনা কৰিম। টপিকটোৰ ওপৰত আলোচনা কৰাৰ আগতে আপোনাক সকলোকে জনাব বিচাৰিছোঁ যে আপোনালোকে চেনেলটো চাই আপোনালোকে কিন্তু ছাবস্ক্ৰাইব নকৰে। প্লিজ অনুগ্ৰহ কৰি যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিয়ে যেন। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বহু সংখ্যক লোকৰ এটাই কুৱেশ্যন আছিল যে এইবাৰ ADR কাট অফ কিমান যাব পাৰে। ADR কাট অফ কিমান যাব পাৰে এতিয়ালৈকে সঠিকভাৱে আমি ক'ব নোৱাৰিম। তথাপিও আমি এটা একজেক্ট কাট অফ আপোনালোকৰ বাবে এটা ভিডিঅ'ত আপোনালোকক জনাইছোঁ, যিটো আপোনালোকে তলত আপোনালোকে ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাব। আপোনালোকে তাত গৈ আপোনালোকৰ যিটো কাট অফ সেইটো চাব পাৰে। আমি এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে কাট অফৰ ডিছকাশ্যন নকৰোঁ, কিন্তু ইয়াত ডিছকাশ্যন কৰিম কিমান পালে আপোনালোকে এক্সামৰ বা নাইবা আপোনালোকে ইণ্টাৰভিউলৈকে আপোনালোকে প্ৰিপাৰেশ্যন চলাব পাৰে। আপোনালোকে স্ক্ৰীণত দেখা পাইছে যে কিমান নম্বৰ পালে আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। আমি এটা কাট অফ ওলাইছোঁ, যিটো আমি এনালাইজ কৰি গোটেইকেইটা এক্সাম এনালাইজ কৰি আমি এটা কাট অফ ওলাইছোঁ, যিটো কাট অফ আপোনালোকে সকলোৱে ধৰি ল'ব পাৰে। আৰু আমি এই তিনিটা কেটেগৰীত ওলাইছোঁ, যিটো আপোনালোকৰ এটা HS, এটা গ্ৰেজুৱেট লেভেলৰ আৰু এটা ড্ৰাইভাৰ পোষ্টৰ বাবে। যি আমাৰ তিনিটা এক্সাম হৈ গ'ল, সেই তিনিটা এক্সামৰ ওপৰত এটা কাট অফ ওলোৱা গৈছে, যিটো এনালাইজ কৰি আমাৰ HSৰ যিটো মাৰ্ক হ'ব 125 to 100, 125ৰ পৰা 100ৰ ভিতৰত যদি আপোনালোকৰ নম্বৰ আছে, প্ৰত্যেকটো কাষ্টক ধৰি কোৱা গৈছে ইয়াত। আপোনালোকে জেনেৰেল, SC, OBC আপোনালোকে মিলাই ল'ব। ইয়াত 125 to 100ৰ ভিতৰত যাৰ আপোনালোকৰ কাট অফ আছে, তেখেতসকলে যিটো আপোনালোকৰ স্কিল টেষ্ট হ'ব তাৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন এতিয়াৰ পৰাই চলাই দিয়ক। আৰু আমাৰ নেক্সট টপিকটো হৈছে গ্ৰেজুৱেট লেভেলৰ কিমান কাট অফ থাকিলে আমি প্ৰিপাৰেশ্যন চলাব পাৰোঁ। আৰু ইয়াত আপোনালোকে 115ৰ পৰা 90ৰ ভিতৰত যদি আপোনালোকৰ মাৰ্ক আহি আছে, তেতিয়াহ'লে আপোনালোকে নিশ্চিন্তভাৱে আপোনালোকে স্কিল টেষ্টৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন চলাই দিয়ক। লগতে ড্ৰাইভাৰ পোষ্টৰ বাবে আপোনালোকৰ মাৰ্ক 130ৰ পৰা 115ৰ ভিতৰত আহি আছে, তেখেতসকলে আপোনালোকৰ যিটো আপোনালোকৰ ড্ৰাইভাৰৰ স্কিল নাইবা আপোনালোকৰ যিটো আপোনালোকৰ ড্ৰাইভিং আপোনালোকৰ শিকিব লগা আছে, সেইখিনি আপোনালোকে এতিয়াৰ পৰাই আপোনালোকে প্ৰিপাৰেশ্যন চলাই দিয়ক। নেক্সট হৈছে যিসকলৰ ভাল নম্বৰ অহা নাই নাইবা যিসকলৰ নম্বৰ অহা নাই স্কিল টেষ্টৰ মাতিবৰ বাবে, তেখেতসকলে কি কৰিব? তেখেতসকলে এতিয়া দুখ কৰি লাভ নাই, কাৰণ এতিয়া আপোনালোকৰ যিটো নেক্সট এক্সাম তাৰ বাবেহে আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়াটো আপোনালোকৰ বাবে ভাল। আপোনালোকৰ নেক্সট যিটো আপোনালোকৰ এক্সাম আহি আছে আছাম পুলিচ, লগতে ছাব ইন্সপেক্টৰ, আছাম পুলিচৰ ছাব ইন্সপেক্টৰ, তাৰ বাবে আপোনালোকে নিজকে সাজু কৰি ৰাখক, যাতে আপোনালোকে নেক্সট এক্সামটোত আপোনালোকে ভালদৰে উত্তীৰ্ণ হ'ব পাৰে ভাল মাৰ্কেৰে। আছাম পুলিচৰ লগতে আৰু এটা এক্সাম আছে আপোনালোকৰ, যিটো হৈছে RRB ফালৰ পৰা পাব্লিছ কৰা NTPC পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে, যিটোৰ এপ্লাই লাষ্ট ডেট আপোনালোকৰ 10 তাৰিখলৈকে। আপোনালোকে এতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰি থ'ব পাৰে আৰু সেই এক্সামটোৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন চলাব পাৰে। আৰু আপোনালোকৰ নেক্সট আৰু এটা এক্সাম হৈছে, যিটো হৈছে আমাৰ ষ্টেট লেভেলৰ APSC, যিটো আপোনাৰ PCS বুলিও আপোনালোকে জানিব পাৰে। আৰু তাৰ বাবে যিসকলে আগ্ৰহী নাই বা যিসকলে ভাবি আছে যে আমি ষ্টেট PCS এক্সাম দিম, তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন চলাব পাৰে, কাৰণ PCSৰ যিটো এক্সাম হয় সেইটো ইয়াৰলি বেচিছত হয় আৰু মাৰ্চ নাইবা ফেব্ৰুৱাৰীৰ আগতেই ইয়াৰ যিটো নটিফিকেশ্যন এইটো পাব্লিছ কৰা হয়। আপোনালোকে যিসকলে ভাবি আছে ষ্টেট PCS দিয়াৰ বাবে, তেখেতসকলে এতিয়াৰ পৰা ষ্টেট PCSৰ বাবে গুৰুত্ব দিয়াটো ভাল। আজিলৈ ইমানেই। যদি ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা জানিব পাৰিছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।